নমস্কাৰ বন্ধুসকল মই উৎপলে এটা নতুন ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আশা কৰিছোঁ আজি ভিডিওটো শেষ ভিডিও হ'ব IPL সম্পৰ্কীয় যে IPLৰ সময়সূচীক লৈ ভিডিও বৰ্তমান আহি আছে সকলোবোৰ চেনেলত দেখিবলৈ পাইছে মোৰ চেনেলটো মই কেইবাটাও ভিডিও IPLৰ সময়সূচীক লৈ বনাই আহিছিলোঁ কিন্তু আজিটোৱে শেষ ভিডিও হ'ব কিয়নো IPLৰ গভৰ্নিং কাউন্সিলৰ চেয়াৰমেন ব্ৰিজেশ পেটেল ডাঙৰীয়াই বৰ্তমান IPLৰ সময়সূচী ঘোষণা কৰিছে আৰু পূৰ্বতে যি সময়সূচী আমি পাই আছিলোঁ 26 ছেপ্টেম্বৰৰ পৰা IPL আৰম্ভ হ'ব লগা কথা আছিল কিন্তু তাৰ এসপ্তাহৰ আগতে অৰ্থাৎ 19 ছেপ্টেম্বৰৰ পৰাই আমি IPL উপভোগ কৰিব পাৰিম আৰু ফাইনেল খেলখনৰ ডেটটো কনফাৰ্ম কৰিছে আৰু 8 নৱেম্বৰৰ নিশা আমি ফাইনেলখন উপভোগ কৰিব পাৰিম তেতিয়ালে বন্ধুসকল IPL প্ৰেমী হওক বা ক্ৰিকেট প্ৰেমীৰ মাজত যিমানখিনি প্ৰশ্নৰ উত্থাপন হৈ আছিল মনত যে IPL কেতিয়া আৰম্ভ হ'ব আৰু IPLৰ ফাইনেলখন আমি কেতিয়াকৈ চাবলৈ পাম তেতিয়ালে এই সকলোবোৰ প্ৰশ্নৰ বৰ্তমান উত্তৰ আমি অফিচিয়েলি পাই গৈছোঁ আৰু 19 ছেপ্টেম্বৰৰ নিশা আমি IPLৰ প্ৰথমখন খেল উপভোগ কৰিবলৈ পাম তাতকৈ এটা ডাঙৰ কি সুখৰ খবৰ হ'ব পাৰে ক্ৰীড়া প্ৰেমী হিচাপে বা IPL প্ৰেমী হিচাপে তেতিয়াহ'লে বন্ধুসকল ক্ৰিকেট ঘূৰি আছে বহুতো ভাল কথা ক্ৰিকেট প্ৰেমীৰ কাৰণে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ যি টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হৈ আছে সেই শৃংখলাৰ আজি 3 নম্বৰখন টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে ৱেষ্ট ইণ্ডিজৰ সেইখন টেষ্টত জয়লাভ কৰি পেলাই শৃংখলাটো 2-1 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হ'বনে নহ'ব ইংলেণ্ডক সেয়াও যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো ৱেষ্ট ইণ্ডিজক আমি দেখিবলৈ পাওঁ টেষ্ট মেচত তেওঁলোকে বিশেষ এটা সফলতা অৰ্জন কৰিব পৰা নাই বিগত সময়ছোৱাত কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টতে ইংলেণ্ডক পৰাস্ত কৰি পেলাই দ্বিতীয়খন টেষ্টত নিজেও পৰাস্ত হ'ব লগা হৈছিল ৱেষ্ট ইণ্ডিজে কিন্তু আজি আৰম্ভ হৈ গৈছে শৃংখলাটোৰ অন্তিমখন টেষ্ট মেচ আৰু আজি অন্তিমখন টেষ্ট মেচত কি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিজৰ দলটোৱে বা ইংলেণ্ডৰ দলটোৱে সেয়া যথেষ্ট চাই ভাল লাগিব তেতিয়ালে আজি আপোনালোকে চাই থাকক ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ খেলখন আৰু আপোনালোকে গম পায় ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচখনো খালী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে আৰু ঠিক তেনেকৈ আমি IPL এইবাৰ খালী ষ্টেডিয়ামতে উপভোগ কৰিব লাগিব অৱশ্যে ক্ৰিকেট একেবাৰে নোহোৱাতকৈ খালী ষ্টেডিয়ামত আমি টিভি স্ক্ৰীণত চাই থকাটো এটা আমাৰ কাৰণে ভাল খবৰ কিয়নো বন্ধ হৈ থকাতকৈ যেনে তেনে হ'লেও খালী ষ্টেডিয়ামতে খেলবোৰ আয়োজন হৈ থাকক আৰু ক্ৰীড়াপ্ৰেমীয়ে তেনেকৈ উপভোগ কৰি থাকক তেতিয়াহ'লে বন্ধুসকল ইমানখিনি আছিলে সৰু এটা ভিডিঅ' লৈ আহিলে আপোনালোকৰ ওচৰলৈ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু IPL প্ৰেমী ক্ৰীড়াপ্ৰেমী অসমৰ যিমানখিনি আছে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে IPLৰ অফিচিয়েলি ডেটটো তেওঁলোকে পাই যায় আৰু ফাইনেল খেলখনো যে 8 নৱেম্বৰত অনুষ্ঠিত হ'ব সেইটো তেওঁলোকে গম পায় তেতিয়াহ'লে